হাই ভিউৱাৰ্ছ, মই প্ৰসেনজিৎ লোকেল কুকিং কিচেনলৈ স্বাগতম জনাইছোঁ। আজি মই বনাব ওলাইছোঁ ইলিছ মাছ। আহক চাওঁ মই কেনেকৈ বনাওঁ ইলিছ মাছ। এতিয়া মই হালধি দি দিম। মই 4 পিচ ইলিছ মাছ লৈছোঁ। নিমখ দিলোঁ। এতিয়া মই সানি ল'ম। মই সানি ল'লোঁ। এতিয়া মই কেৰাহীটো বহাই দিছোঁ। এতিয়া মই মাছখিনি ফ্ৰাই কৰি ল'ম। মই দি লৈছোঁ মাষ্টাৰ্ড অইল। 50 গ্ৰামতকৈও মই কম দিছোঁ তেল গৰম হৈ গ'ল। এতিয়া মই মোৰ মাছ ফ্ৰাই হৈ গ'ল। মই এতিয়া নমাই লওঁ। পাঁচ চামুচ গোটা মই সৰিয়হ মই বাটি লৈছোঁ, পাতাত পিচি লৈছোঁ। এতিয়া মই ভাজি ৰখা যিটো আপোনাৰ মাছৰ তেলটো আছিলে তাতে মই কালজিৰা মানে ক'লা জিৰা আধা চামুচ মই কালজিৰা দিছোঁ। এতিয়া মই বাটি ৰখা সৰিয়হখিনি মই দি দিম। মই সৰিয়হৰ লগতে মই কেঁচা জলকীয়াও মই বাটি লৈছোঁ লগতে। পানী অকণো মই দি দিছোঁ। হাই ফ্লেমত মই হ'ব দিম 5 মিনিট। চামুচ মই হালধি দিলোঁ। মই 5 মিনিট ফ্ৰাই কৰি ল'লোঁ। মই 1 কাপ পানী মই এড কৰিলোঁ। এতিয়া মই 10 মিনিট হ'ব দিম। এতিয়া মই সোৱাদ অনুসৰি মই নিমখ এড কৰিম। এতিয়া উতল আহিলে মই মাছখিনি মই দি দিম আৰু মই হাই ফ্লেমত মই ৰাখিম। এতিয়া মই ভাজা মাছখিনি মই দি দিম। এতিয়া মই 7 মিনিট মই হ'ব দিম হাই ফ্লেমত। মোৰ ইলিছ মাছৰ আঞ্জা হৈ গ'ল। এতিয়া মই নমাই দিম। মোৰ ৰেচিপিটো যদি ভাল পাইছে আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটোক। আৰু আপোনালোকৰ ওচৰত এনেকুৱা বিভিন্ন ধৰণৰ মই ৰেচিপি লৈ আহি থাকিম। ধন্যবাদ।